Hello friends, welcome back to my YouTube channel আৰু I hope আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছো আৰু মই গৈছিলো আমাৰ গণেশগুৰি কছাৰী বস্তিৰ লাঙামাৰা পূজা আৰু আমাৰ লাঙামাৰা পূজাটো দুদিন হয় এদিন হয় মহিলাসকলৰ আৰু এদিন হয় পুৰুষসকলৰ তো এইটো বছৰ মই প্ৰথম গৈছো আৰু গৈ কেনে খুব ভাল লাগিছে আৰু অকমান পূজা পাতৰ কাৰণে অকমান যা যোগাৰ কৰি দিছো ফ্ৰুটছ বিলাক বা অকমান কিবা কিবি কাটি পেলাই দিছো আৰু ধুনীয়াকৈ এইবিলাক সজাই পৰাই আছে তাৰ পিছত পূজা কৰিব আৰু বতৰটো অকমান খেলিমেলি কৰিলে আৰু বৰষুণ দি আছিলে আৰু আমাৰ দেউজনৰ অকমান পূজা পাঠ কৰা অলপমান অসুবিধা হৈছে কাৰণ বুকা পানীৰ ওপৰতে পূজা কৰিব লগা হৈছে এয়া দেখিব পাৰিছে তেখেত পূজা কৰি আছে তো মই পূজা কৰি আহিলো আৰু পূজা ইমান সম্পূৰ্ণ নহলে কাৰণ যা যোগাৰ কৰি আছে অকমান চাই পেলাই আব তো খিচিৰি আনিবৰ কাৰণে কৈছো আমাৰ খুৰী এজনী চাও কেনেদৰে কি বনায় তো এতিয়া অকমান ৰেষ্ট লম আকৌ লগ পাম ইভিনিং তো মোৰ পূজাৰ প্ৰসাদ আহি পালে মানে খিচিৰি আৰু মটন এইটো হৈছে মটন আৰু এইটো হৈছে খিচিৰি দেখাতো পুৰা কলা হৈ কৰিছে টেষ্টি হৈছে যেন লাগিছে হেল্ল' ফ্ৰেণ্ডছ আৰু গুড মৰ্নিং আৰু আমি যাবলৈ ওলাইছোঁ আজি লাঞ্চ কৰিবৰ কাৰণে আৰু মই একদম মানে বগা পিন্ধি পেলাই ওলাইছোঁ যেন জটাই পুখি টাইপৰ বাট মই বগা বেছি নিপিন্ধোঁ বাট আজি বগা পিন্ধিছোঁ আৰু মোৰ ভালে লাগিছে আজি পুৰা চাফা চাফা লাগিছে নিজকে আৰু লাঞ্চ কৰিবৰ কাৰণে ক'ত গৈ আছোঁ চ' মই সকলোবোৰ দেখুৱাম তাতে গৈ পেলাই আৰু ভাবিছোঁ বহুত ভাল লাগিব আৰু বহুত ধুনীয়া হয় জাগাটো মই প্ৰথমবাৰ যাম এইবাৰ চাগে আপোনালোকে দেখা পাইছে আগতে কাৰণ আজিকালি ব্লগ বহুতে বনায় চ' গৈ কেনে মই দেখুৱাম আৰু জনাম ক'ত আহিছোঁ কি চাম গোটেইখিনি দেখুৱাম নিশ্চয় ভাল লাগিব তো চাই থাকিব ভিডিঅ'খন লেটছ গো ধুনীয়া বতাহ বলি আছে আমি আহি পালোঁ R1 ৰিজৰ্ট আৰু আহি পেলাই বহুত ভাল লাগিছে বহুত ধুনীয়া বতাহ বলি আছে ব্ৰহ্মপুত্ৰ নদীৰ একদম পাৰতে হয় আৰু নতুনকৈ বনাই আছে আৰু আমি বাহিৰত বহিছোঁ আৰু ইফালে বহা আছে ৰেষ্টুৰেণ্ট একচুৱেলি এইটো পিছফালে এইটো এটা জাহাজৰ দৰে আছে ভিতৰত ধুনীয়াকৈ AC আছে তাতে খাব পাৰে জাহাজখন চাওক ধুনীয়াকৈ সজাইছে আৰু ওপৰতো উঠিব পাৰি আৰু ভিতৰত খাবও পাৰি ধুনীয়াকৈ আৰু মানে ভিউ বহুত ধুনীয়া আহে এইটো নদীৰ পাৰত হয় ধুনীয়া ভিউ আমি খাই বৈ উঠিলোঁ এতিয়া আৰু খোৱা খাদ্যবিলাক ভালে আছিলে আৰু ইয়াতো আহি কেনে ভালে লাগিছে ফিল্ড হয় মুকলি জেগা বাট ৰ'দ বহুত এতিয়া ৰ'দ ওলাইছে তেতিয়া বতৰ বহুত ভাল আছিলে আৰু চাগে সেই জাহাজৰ ওপৰত উঠিম নেকি ভাবিছোঁ ওপৰৰ পৰা ফটো উঠিলে ভাল লাগিব বাকীখিনি সবখিনি ভালে লাগিছে আৰু এতিয়া আমি কটেজবোৰ চাব যাম মানে সিফালে বনায়ো আছে এইটো অকণমান পাহাৰ হয় ওখ এইখিনি পুৰা মুকলি জেগা আছে ফিল হৈ আছে এতিয়াও বনোৱা হোৱা নাই মানে বনাইহে আছে ইয়াতে ঘোঁৰা আছে ঘাঁহ খাই পেলাই দুটা ঘোঁৰা আছে ঘোঁৰা ধুনীয়া ঘোঁৰা ভয় লাগে ভাই এতিয়া আমি গৈ আছোঁ কটেজৰ ফালে যিফালে কটেজ বনাই আছে মানে এখন পাহাৰ হয় তাৰ ওপৰতে মানে কটেজ মানে বনাই আছে এইবিলাক চব বনাইহে আছে চাগে পিছলে বহুত ধুনীয়া হ'ব আকৌ চাবৰ কাৰণে আৰু ওখ হয় অকণমান ভাগৰ লাগে চাবৰ কাৰণে কিন্তু সিটোৰো এটা মজা আছে আৰু মোৰ পিছফালে চব ধুনীয়াকৈ এখন বনাই আছে মানে আধা পাহাৰত আছে আধা মানে লটকি আছে ধুনীয়া কিন্তু এখন বা কি ঘৰ হ'ব ভালে লাগিছে
ফটো কিন্তু বহুত ধুনীয়া হয় আৰু পিছৰ গ্লাছৰ ঘৰটো মোৰ বিৰাটেই ভাল লাগিছে ভিউ বহুত ভাল Mickey. 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 আৰু এইখিনি চাওক পুৰা গ্ৰীন মানে গ্ৰাছ কাৰ্পেট পাৰি দিছে আৰু বহুত ক্লিন লাগিছে আৰু বহুত ধুনীয়া লাগিছে আৰু পিছফালে এইটো কটেজৰ হয় ভিউ বহুত ধুনীয়া লাগিছে আৰু ইফালে নদীৰ পাৰ হয় আৰু সেইফালেদি নামি যাব পাৰে আমি নামিও গৈছোঁ বহুত ধুনীয়া চিৰিও আছে আৰু নামি গ'লোঁ আৰু এই নদীৰ পাৰটো চালোঁ ইমান ধুনীয়া বতাহ আৰু ইমান ধুনীয়া নদীৰ পাৰ পানী বহুত আছে ইফালে খোজকাঢ়ি অকণমান চালোঁ আৰু এইফালে মানে কটেজৰ ফ্ৰণ্ট চাইডটো মই অকণমান কেপচাৰ কৰিলোঁ আৰু বহুত ধুনীয়া ডিজাইনৰ বনাইছে চাগে প্ৰাইমাৰ দি থৈ দিছে এনে চাগে পিছত আৰু কালাৰ কৰিলে আৰু বহুত বেছি ধুনীয়া লাগিব কাৰণ এখন পাহাৰত হয় সৰু পাহাৰত আৰু এনেকুৱা বগলী যিটো মানে উৰি আছে নহয় মোৰ ইমান ভাল লাগিছে মই ধুনীয়াকৈ কেপচাৰ কৰিছোঁ জুম কৰি পেলাই বহুত ভাল লাগিছে আৰু আমাৰ চোৱা হৈ গ'ল বহুত ভাগৰ লাগিলে আৰু বহুত ঘামিলোঁ আৰু অকণমান চাব লগা আছিলে বাট চোৱা নহ'লে বহুত ভাগৰ লাগিলে যিহেতু পাহাৰ এতিয়া যাওঁ আৰু এইখিনি ৰাস্তাও মোৰ বহুত ভাল লাগিছে কাৰণ এনেকুৱা লাগিছে যে মই ডাঙৰ জংঘলৰ মাজেৰে মানে ঘৰত গৈ আছোঁ এনেকুৱা লাগিছে কি ধুনীয়া ডাঙৰ ডাঙৰ গছ তো আমি ঘৰ আহি পালোঁ আৰু বহুত ভাল লাগিলে আৰু বহুত ভাগৰো লাগিলে আৰু আমাৰ বাবুৰ ড্ৰেছ চেঞ্জ হৈ গ'ল কাৰণ সি জুচ খাইছিলে আৰু জুচ গোটেই সি পেলাই লৈছে সেইকাৰণে আহি আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু আই হোপ আপোনালোকৰো সকলোৰে ভাল লাগিছে জেগাখিনি চাই পেলাই আৰু নিশ্চয় যাব আৰোহণ ৰিজৰ্ট ভাল লাগিছে বহুত ডাঙৰ এৰিয়া হয় গ্ৰীনি এৰিয়া হয় আৰু ব্ৰহ্মপুত্ৰ পাৰতে মানে চিনাৰী খুব ভালে লাগিছে আৰু ফটো চটো ক্লিক কৰিছোঁ আৰু ফটো বহুত ভাল হয় চ' নিশ্চয় ট্ৰাই কৰিব আৰু খানাও বহুত ভাল লাগিছে খাই পেলাই আৰু নেক্সট আমি যাম বুলি ভাবিছোঁ চাগে অকণমান ঠাণ্ডা দিনত যাম কাৰণ পাহাৰীয়া জেগা হয় আৰু ঠাণ্ডা দিনত বেছি ভাল লাগিব গৈ কেনে চ' আজিৰ ব্লগটো মই এইখিনিতে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব সুখী হৈ থাকিব তাৰে কামনাৰে বাই বাই